गसाइगावनि श्रीरामपुराव बीजेपी दोलोआ पण्डित दीनदयाल उपाध्याय फोरोंथाय महा अभियान हाबाफारि खुंफुंदों। गसाइगाव महकुमानि सिङाव थानाय श्रीरामपुराव श्रीरामपुर मंडल बीजेपी दोलोनि बानजायनायाव बीजेपी दोलोनि दीनदयाल उपाध्याय फोरोंथाय महा अभियान हाबाफारि जानानै थाङो। रायजोआरि बीजेपी दोलोनि बिथोन बायदियै 15 जुननिफ्राय सोलिबाय थानाय बीजेपी दोलोनि फोरोंथाय हाबाफारिया दिनै श्रीरामपुर मंडलावबो जानानै थाङो। मख'नो गोनांदि क'क्राझार जिल्ला बीजेपी दोलोनि आफादगिरि गसाइ दैमारि आरो बीटीसीनि बारग' मावफुं सोद्रोमा सजल कुमार सिंहानि नुजाथिनायाव श्रीरामपुर मंडल बीजेपी दोलोनि दैदेनगिरि आरो मावथिफोरखौ लानानै गुबैयै सावरायलायनाय जानानै थाङो। আমার পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ কেন্দ্র মহাপ্রশিক্ষণ কেন্দ্র হিসাবে আজি আমার ইয়াত একটা ট্রেনিংৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰামপুৰ মণ্ডলৰ কাৰ্যকৰ্তা আৰু ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত আমি এটা কাৰ্যশালা যিটো আজি হ'ল। তো আপোনালোকে দেখা পাইছে ইতিমধ্যে যে আমাৰ যেহেতু এতিয়া আমাৰ শ্ৰীৰামপুৰ মণ্ডল বুলি নহয়, বিজেপি অলপ বহুত দিন ইলেকশ্যন যোৱাৰ পিছত আমাৰ কাৰ্যকৰ্তাৰ লগত আমাৰ অলপ কাজটো কম হৈ আছিল। কিন্তু আজি ইয়াত দেখা পাইছোঁ যে কিন্তু শ্ৰীৰামপুৰ মণ্ডলত আজিৰ দিনতো ঠিক ইলেকশ্যনৰ আগত যেনেকুৱা উৎসাহ আছিল বিজেপিৰ সেই কাৰ্যকৰ্তাক আজি মই চাই বহুত ভাল লাগিছে। আৰু মই ভাবোঁ যে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ যি এনাৰ্জি আছে যে আগন্তুক দিনত আমাৰ খুব এটা ষ্ট্ৰং পজিশ্যন হ'ব গৈ আছে বিটিআৰতো আৰু লগে লগে শ্ৰীৰামপুৰ মণ্ডলো খুব সক্ৰিয়ভাৱে কাম কৰি আছে আৰু আগন্তুক দিনত বহুত ভাল হ'ব বুলি মই আশা কৰোঁ। একচুৱেলি যিটো চৰকাৰ হৈছে, চৰকাৰ হোৱাত BPFৰ 28জন MCLA থকা সত্ত্বেও বিজেপিৰ লগত এলায়েন্স কৰিছে। আমাৰতো 5জনে আছে, কিন্তু থকা সত্ত্বেও যে আমাক EM এটা দিছে, আপোনালোকে দেখা পাইছে, আমাক ডেপুটি স্পিকাৰ দিছে আৰু এই VCTC লেভেলত যে আমাৰ MLA ইলেকশ্যনৰ পিছত এটা আলোচনা হৈছে যে তাত আমাৰ CSB বোৰ্ডৰ পৰা আৰম্ভ কৰি সবখিনি বোৰ্ডত বিজেপিয়ে কাৰ্যকৰ্তা স্থান পাব। আৰু মই ভাবোঁ যে যেতিয়া আপুনি নিজে বেছি জিকিব পৰা নাই তেতিয়া আমি নিজেও বেছি ডিমাণ্ড দিব পৰা আমাৰ ক্ষমতা নাই। তাৰ কাৰণে আমি যেহেতু হাৰিছোঁ, আমি হাৰটো মানি লৈ আমি ৰাইজৰ লগত থাকি কাম কৰি আছোঁ। আমি যেদিনা জিকিম সেইদিনা আমি আকৌ ডিমাণ্ড দিম।